বন্ধুসকল এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই ফণীধৰ দেউৰী আপোনালোকে চাইছে ফণীধৰ দেউৰী ব্লগছ সো বন্ধুসকল যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ সো বন্ধুসকল আজি মানে আহি গ'লোঁ মই চেন্নাইৰ একমোৰ ৰেলৱে ষ্টেচনলৈ তো বন্ধুসকল ভাবিলোঁ আপোনালোককো দেখাওঁ সো চাই থাকক বন্ধুসকল ভিডিঅ'টো আগলৈকে তো বন্ধুসকল মই গাড়ীৰ পৰা নামিলোঁ বৰ্তমান এতিয়া আপোনালোকক দেখাম মই ৰাস্তাৰ পৰা ভিউটো তো এতিয়া ৰাস্তাৰ পৰা চাওক বন্ধুসকল কিমান ধুনীয়া লাগিছে আৰু আমাৰ তিৰংগাখন চাওক কিমান ধুনীয়া বতাহত হালি জালি আছে সব বন্ধুসকল চাই থাকক আগলৈকে এতিয়া মই আৰু আগলৈ যাম এতিয়া ষ্টেচনৰ ভিতৰলৈ যাম আপোনালোকক সকলো ষ্টেচনৰ অকণমান বিষয়ে ক'বলৈ মানে চেষ্টা কৰিম তো চাই থাকক বন্ধুসকল মই আহি গ'লোঁ এইটো মেইন গেটলৈ তো আপোনালোকক দেখাম এতিয়া ভিতৰলৈ সোমাই যাম মেইন গেটৰ ফালৰ পৰা ভিতৰলৈ সোমাই যাম টিকেটটো নাকাটো টিকেটটো অকণমান দেৰিকৈ কাটিম অকণমান মানে দেখাই ল'ম আপোনালোকক ষ্টেচনটো তো ব'লক চাই থাকক আগলৈ গৈ থাকোঁ আৰু বন্ধুসকল আমি প্ৰথম সোমায়ে আমি এনেকৈ পাম তো এণ্ট্ৰি গেটত সোমাই ল'লোঁ আৰু চাওকচোন চাওক বন্ধুসকল ইমান ধুনীয়াকৈ বনাইছে নহয় দেখিয়ে মানে ইয়াত সোমায়ে ফিলিংছ এটা বেলেগ অনুভৱ আহি যায় আৰু এটা কথা ক'ব লাগিব বন্ধুসকল এই মানে ষ্টেচনটো 1905 চনতে বনোৱা আৰম্ভ কৰিছিলে কিন্তু তেতিয়াই বনোৱা ইমান ধুনীয়াকৈ বনাইছে নহয় বন্ধুসকল তো মানে বহুত ধুনীয়া আৰু ক'ব নালাগে আৰু তো বন্ধুসকল মানে ষ্টেচনটো ডাঙৰ আৰু অলপ ঘূৰিছোঁ আৰু অকলে তো চাই লওক এবাৰ 360 ভিউ তো মই এতিয়া বৰ্তমান মাজত আছোঁ বন্ধুসকল মানে ষ্টেচনৰ মেইন প্লেটফৰ্ম 11টা হয় কিন্তু এই তিনিটা মেইন বিশেষকৈ এই তিনিটা প্লেটফৰ্ম ভিতৰত আছে আৰু এইকেইটা বাহিৰত আছে তো বন্ধুসকল চাওক বন্ধুসকল চাওক ইয়াত ষ্টেচনটোত মেডিকেল ইমাৰ্জেঞ্চিৰ কাৰণেও মানে মেডিকেল চব বনোৱা হৈছে মেডিকেলো আছে মানে তাৰ আৰু লগতে ইমাৰ্জেঞ্চিৰ কাৰণে মানে সকলো সুবিধা আছে আৰু ইমাৰ্জেঞ্চিৰ কাৰণে আপোনালোকক মানে 108ও আছে ইয়াত বন্ধুসকল এতিয়া মানে মই অকণমান বাহিৰলৈ ওলাই আহিলোঁ মানে টিকেট কাটি লওঁ বুলি ভাবিলোঁ মানে যাবলৈ হ'লতো সেইটো কাৰণে টিকেট কাউণ্টাৰো চলাই আহিলোঁ আৰু বাহিৰৰ পৰা অলপ আপোনালোকক দেখাই দিছোঁ আৰু দেই বন্ধুসকল চাই থাকক তাৰপিছতে আকৌ এতিয়া ভিতৰলৈ আকৌ মই সোমাম মানে টিকেটটো কাটি লওঁ আৰু বাহিৰৰডোখৰ অকণমান দেখাই দিছোঁ আপোনালোকক তো বন্ধুসকল চাওক কিমান ধুনীয়া লাগিছে আৰু মই এতিয়া ভিতৰলৈ আহিছোঁ চব ময়ূৰ চৰাই আঁকি থৈছে কিমান ধুনীয়া লাগিছে এইটো কাউণ্টাৰ হয় টিকেট কাউণ্টাৰৰ ভিতৰত হয় কিমান ধুনীয়াকৈ ছবি আঁকি থৈছে চাওক আৰু ইমান ধুনীয়াকৈ মানে সজাই থৈছে নহয় বহুত পুৰণা আকৌ বহুত ভাল লাগিছে বন্ধুসকল এইটো টিকেট কাউণ্টাৰ হয় মই এতিয়া বৰ্তমান টিকেট কাউণ্টাৰত মানে ৰখি আছোঁ আৰু চাওক অকল মই আহি গ'লোঁ ভিতৰলৈ সোমাই তো এতিয়া আপোনালোকক ওপৰলৈ গৈ দেখাম মানে ওপৰৰ পৰা ভিউ অলপ দেখাম আৰু তো চাই থকা তো বন্ধুসকল মই এতিয়া বৰ্তমান ওপৰলৈ আহি আছোঁ আৰু ওপৰলৈ আহি গ'লোঁ তো মানে ওপৰৰ পৰা অকণমান মানে আপোনালোকক ষ্টেচনটো দেখাম বুলি ভাবিলোঁ তো সেইকাৰণে চাওক বন্ধুসকল মই ওপৰত আহি গ'লোঁ এতিয়া চাওক কিমান ধুনীয়া লাগিছে ওপৰ মানে আপোনালোকক মানে হেৰিয়ৰ অভাৰব্ৰিজৰ ওপৰৰ পৰা মানে তললৈ দেখাই দিছোঁ চ' চাওক কিমান ধুনীয়া লাগিছে বন্ধুসকল ফাইনেলি লৈ ল'লোঁ টিকেট এতিয়া ৰুমলৈ গৈ থাকিম তো ব'লক আপোনালোকেও লগতে গৈ থাকক আৰু মোৰ লগতে
তো বন্ধুসকল এতিয়া মই বৰ্তমান লোকেল ট্ৰেইনত গৈ আছোঁ ৰুমলৈ। তো আহিছিলোঁ অলপ ফুৰিবলৈ আপোনালোকক দেখাবলৈ। তো সেইকাৰণে আপোনালোকে আৰু ভিডিঅ' কমেণ্ট চমেণ্ট লাইক চাইক কৰিব আকৌ। ভিডিঅ'টো তো ভাল লাগিছে নে নাই লগা ক'ব। তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ আহিছিলোঁ। চ' কেনে পালে ক'ব আৰু ভিডিঅ'টো চাই থাকক আগলৈ। গাইজ ট্ৰেইনৰ পৰা নামি আহি আছোঁ আৰু এতিয়া ৰুমলৈ। ৰুম মানে পালেগৈ আৰু মানে অলপ খোজকাঢ়িব লাগে ট্ৰেইন ষ্টেচনৰ পৰা, বেছি দূৰ নহয়। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকিবলৈ। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত।